দৰঙৰ শিলবৰী স্কাইলাইন পাব্লিক স্কুলত পঠন আৰু চুটলিপি লিখন প্ৰতিযোগিতাৰ শুভাৰম্ভণি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই প্ৰতিযোগিতা আজি দৰং জিলাৰ পূব প্ৰান্তৰ শিলবৰী ইংৰাজী মাধ্যম CBSE পাঠ্যক্ৰমৰ শিক্ষা অনুষ্ঠান স্কাইলাইন পাব্লিক স্কুলত দীৰ্ঘম্যাদী পৰিকল্পনাৰে পঠন আৰু চুটলিপি লিখন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে এই প্ৰতিযোগিতামূলক অনুষ্ঠান আৰম্ভণি কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। জন্মলগ্নৰে পৰা বিদ্যালয়খনে কৰি যোৱা ব্যতিক্ৰমী ক্ৰিয়াকলাপে অভিভাৱকৰ লগতে ৰাইজৰ আশীষ লাভ কৰিছে। অনুষ্ঠানত ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডিগ্ৰী কলেজৰ সহযোগী অধ্যাপক আসোৱা উদ্দিন আহমেদ উপস্থিত থাকি অনুষ্ঠানটি গাম্ভীৰ্যতা বৃদ্ধি কৰে। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক উদ্দেশ্যি বহু মূল্যৱান ভাষণ প্ৰদান কৰে। শৈক্ষিক দিশত দেশখনক আগুৱাই নিবলৈ উদগনি যোগায় ছাত্ৰ-ছাত্ৰীসকলক। এই বৃহত্তৰ অঞ্চলত এই শিক্ষা অনুষ্ঠানখনে শৈক্ষিক দিশত এক নতুন ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আমন্ত্ৰিত অতিথিসকলে বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। AIN লাইভৰ দলগাঁৱৰ প্ৰতিনিধিৰ এক প্ৰতিবেদন। Fluently and writing clearly is an integral part of education. For achieving this, our school authority has started this much needed activity, which has been running since December. That is GK competition, and we are enjoying this competition very much. This competition. এটি সুন্দৰ পদক্ষেপ। এই ক্ষেত্ৰত মই বিশেষকৈ ডিৰেক্টৰ বা প্ৰিন্সিপাল দুজনকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। দেখা যায় মই এজন কলেজ টিচাৰ, কিন্তু আমি দেখা পাওঁ কলেজবিলাকতো আজিকালি হায়াৰ ছেকেণ্ডেৰী লেভেল পাছ কৰি যোৱাৰ পিছতো বহুতো ভুল ভ্ৰান্তি আছে, বা এজন এপ্লিকেশ্যন এখন লিখিব নোৱাৰা ল'ৰা ছোৱালী ওলাই যায়। গোটেই কলেজ ষ্টুডেণ্ট নহয়, কিন্তু তাৰ মাজৰ পৰা মেক্সিমামে এইবিলাকত বহুত অলপ মানে আগৰ নিচিনাকৈ বহুত অলপ ভুল ভ্ৰান্তি বিশেষকৈ ওলায় ষ্টুডেণ্ট, তেওঁলোকে নোৱাৰে। গতিকে এইখিনি যদি আমি আপাৰ লেভেলত আমি নিশ্চয় এইখিনি শিকাব নোৱাৰোঁ, আমি সেই লৱাৰ লেভেলৰ পৰা শিকাই যাব লাগিব। গতিকে এই ক্ষেত্ৰত বিশেষকৈ স্কাইলাইন পাব্লিক স্কুলে যিটো পদক্ষেপ লৈছে, এটা সুন্দৰ পদক্ষেপ। আমি LP স্কুলত পঢ়ি থাকোঁতেও আমাৰ এনেকুৱা সপ্তাহে কম্পিটিশ্যনবিলাক চলিছিলে, দেখা পাইছোঁ। আজিকালি কি হয় হয়তো আমি নাজানো, গ্ৰাছৰুট লেভেলত টিচাৰে এইবিলাকত কম্পিটিশ্যন হয় নে নাই, কিন্তু মই গম নাপাওঁ। কিন্তু আজি যি দেখা পালোঁ, যিটো পদক্ষেপ লৈছে ৰিডিং এণ্ড যিটো আমাৰ ডিক্টেশ্যন, খুব দৰকাৰী পদক্ষেপ। বিশেষকৈ অসম চৰকাৰৰ পৰাও এটা পদক্ষেপ লৈছে, যেনেকৈ আপোনালোকে নিশ্চয় জানে গুণোৎসৱৰ নিচিনা এটা পদক্ষেপ লৈছে। গুণোৎসৱত এটা স্কিল থাকে, অপশ্যন এটা থাকে, এইবিলাকত ৰিডিং আৰু ৰাইটিং বা নিউমাৰেচি, এইবিলাকত আমি এক্সটাৰ্নেলবিলাকে যিবিলাক আহে বহি নিৰীক্ষকসকলে তেওঁলোকে এইবিলাক চায়। গতিকে এই ক্ষেত্ৰত বিশেষকৈ এটা সুন্দৰ পদক্ষেপ বুলি। ভৱিষ্যতে কি প্ৰব্লেম ফেচ কৰিব পাৰে, আজিৰ পৰা আজি যিসকল ল'ৰা ছোৱালীয়ে প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছে, আমাৰ স্কুলখন মানে নাৰ্চাৰী টু ক্লাছ 6, নেক্সট ইয়েৰ 7 পাব। এই ল'ৰা ছোৱালীসকলে মেট্ৰিক পাছ কৰাৰ পিছত, হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বা গ্ৰেজুৱেশ্যনত গৈ বা তেওঁলোকৰ জীৱন যেতিয়া গঢ়িব, তেতিয়া কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা হয়, আৰু সেই প্ৰব্লেমখিনিৰ সমাধান কি, এই কথাটোৰ চিন্তাৰ যেতিয়া মোৰ মাইণ্ডত আহিছে, তেতিয়া মই ভাবিছোঁ কিবা এটা কৰিব লাগিব। আজিকালি আমাৰ চিফ গেষ্ট ছাৰে ক'লে যে বহু ল'ৰা ছোৱালীয়ে স্নাতক লেভেলত পঢ়ে, কিন্তু তেওঁলোকে ৰিডিং এণ্ড ডিক্টেশ্যন, ৰিডিং আৰু ৰাইটিং ক্লিয়াৰলি লিখিব নাজানে, বানান ভুল হয়। এপ্লিকেশ্যন লিখোঁতেও তেওঁলোকৰ প্ৰব্লেম হয়। মই ভাবিলোঁ যে এই বস্তুটো যদি আমি ক্লাছ 1ৰ পৰা কম্পিটিশ্যনৰ ৰূপত লৈ যাওঁ, এইটো আমি ক্লাছ 1ৰ পৰা 6লৈকে ল'ৰা ছোৱালী পঢ়ি থকাসকলৰ মাজত সপ্তাহত 2 দিনকৈ, এদিন ৰিডিং আৰু এদিন ডিক্টেশ্যন, লাষ্ট পিৰিয়ডত তেওঁলোকক কম্পিটিশ্যন পাতি দিম। কেটেগৰী ৱাইজ ভাগ কৰিছোঁ, C, B আৰু A। ইয়াত 0 মাৰ্ক ইজ দ্য হায়েষ্ট মাৰ্ক। শ্ৰুতলিপিত যিজনৰ এজনৰ এটা ভুল নহ'ব, তেওঁ 0 মাৰ্ক পাব আৰু তেওঁ উইনাৰ হ'ব। আৰু যিসকলে মানে ভুল হ'ব, তেওঁলোকক -1 মাৰ্ককৈ দিয়া হ'ব। এইটো অকল এদিন দুদিনৰ প্ৰগ্ৰাম নহয়, যিমান দিনলৈকে স্কুল চলি যাব সিমান দিনলৈকে এই প্ৰগ্ৰামটো চলিব। আমি খুব ভাল পালোঁ যে ওৰাং কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ আছাবুদ্দিন ছাৰক আমি চিফ গেষ্ট হিচাপে মাতি লৈ আহিছোঁ। তেখেত আমাৰ আইডিয়েল পাৰ্চন। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে কলেজৰ প্ৰফেচাৰ হ'ব পাৰে ভৱিষ্যতে, তেওঁক আমি আজি আনি ইণ্টাৰেক্ট কৰালোঁ, আৰু তেওঁৰ জৰিয়তে এটা ভাল মেছেজ আমাৰ স্কুললৈ আহিলে গ'ল। তেখেতকো ধন্যবাদ। আৰু মই ভাবিম যে আগৰ নিচিনা গতানুগতিক প্ৰচলিত মানে শিক্ষা ব্যৱস্থাই আমাৰ ল'ৰা ছোৱালীখিনিক
আন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীসকলৰ সৈতে ফেৰ মাৰিব পৰা এটা কম্পিটিশ্যন লৈ আহিব নোৱাৰে সেইকাৰণে কিছু নহয় কিছু অগতানুগতিক আৰু কিছু মানে ট্ৰেডিশ্যনেলক বাদ দি নতুনত্ব মানে আমাৰ সংযোজন কৰিব লাগিব আৰু মই ভাবিম যে আমাৰ স্কুলখনে 3টামান প্ৰগ্ৰাম একাডেমিক প্ৰগ্ৰাম এইটো প্ৰগ্ৰাম বুলি ক'লে ভুল হ'ব একাডেমিক প্ৰগ্ৰাম মানে আমাৰ ক্লাছো হৈ আছে লগতে এইবিলাক প্ৰগ্ৰামো চলি গৈ আছে আমি প্ৰত্যেক স্যাটাৰডে জেনেৰেল নলেজৰ ওপৰত কম্পিটিশ্যন পাতোঁ আৰু গোটেই এটা মানে গোটেই জেনেৰেল নলেজৰ ওপৰত যাতে তেওঁলোকে গৈ নেক্সট যেতিয়া আপোনাৰ কম্পিটিটিভ এক্সাম নিজৰ জীৱনটো ছাকচেছ কৰিবৰ কাৰণে যিকোনো এক্সামত বহিব লগা হয় বেংকৰ পৰীক্ষাই হওক SSC হওক APSCৰ প্ৰিলিমছে হওক UPSCৰ প্ৰিলিমছে হওক যাতে তেওঁলোকক জেনেৰেল নলেজৰ ক্ষেত্ৰত কোনেও পিছ পেলাব নোৱাৰে তাৰ কাৰণে প্ৰতিটো স্যাটাৰডে এটা জেনেৰেল নলেজৰো আমি ইয়াত একাডেমিক প্ৰগ্ৰাম হিচাপে লঞ্চ কৰিছোঁ যোৱা মাহত আৰু সেইটো কণ্টিনিউৱাছ হৈ আছে আৰু এটা প্ৰগ্ৰাম কিতাপক লৈ আমাৰ আহি আছে ভৱিষ্যত দিনত হয়তো এমাহৰ পিছত এইটো আমি লঞ্চ কৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916